हेलो गाइस केने আছে সকলোৰে খবৰ ভালনে বাৰু हेलो गाइस केने আছে সকলোৰে খবৰ ভালনে বাৰু আশা কৰো সকলো ভালেই আছে আৰু আজি জন্মাষ্টমী তাৰ বাবে আৰু সেইভাবে আমি নামঘৰ গৈ আছো আৰু নামঘৰলৈ গৈ কি কৰো আপোনালোকক দেখুৱাম বাৰু আৰু ভিডিওটো স্কিপ নকৰি শেষৰলৈকে চাব ইফালে ভণ্টি দুজনী ওলাই আছে আৰু এইটো আছে নামঘৰটো আমি দেখিছে নামঘৰ পালোহি আৰু আমি নামঘৰ পালোহি দুহিয়া ভণ্টিহঁত আমি তিনিজনীয়ে হয় আৰু এতিয়া আমি অকমান নামঘৰটো সাফ সফাই কৰি লম আমি নামঘৰ ভিতৰলৈ সোমাই যাম এতিয়া আমি সফা কৰিলো নামঘৰটো ইফালে কলপাত চটপাল আনি থৈছে আৰু এতিয়া ভণ্টি কেজনী আৰু মই অলপ চলপ লাগো আৰু মাজে মাজে অকমান দেখুৱাই যাম কিদৰে আমি নামঘৰটো সাফ কৰো তো মানে এবাৰ পাছ নামঘৰলৈ যাব চাব আৰু এইফালে ভণ্টি দুজনী আহি আছে এতিয়া আমি যাবলৈ ওলাইছো আকৌ আহিম আকৌ লগ পাম বাই 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 এতিয়া আমি ঘৰলৈ গৈ পিনি কাপোৰ চেঞ্জ কৰি আহিলোগে মানে আকৌ এতিয়া যাম আৰু বহুত বৰষুণ দিছে সেইকাৰণে অকমান দোকানতে ৰৈ লৈছো আৰু এই ভণ্টি এটি বহুত বৰষুণ দিছে নামঘৰ পালোহি ভিডিঅ' সম্পূৰ্ণ কৰা নহ'ল কাৰণ বহুত বৰষুণ দি আছিলে আৰু সেইকাৰণে ভিডিঅ'টো কৰা নহ'ল কাৰণ গম পায়েই আৰু বৰষুণ দি থাকিলে কেনেকুৱা হয় অৱস্থা তো এতিয়া আমি চাহ বনাবলৈ আহিছোঁ লগৰজনী সিহঁতি ভণ্টিটো চবেই বনাই আছে এইফালে ভণ্টিটি চাহ বনাই আছে এইটো হৈছে আমাৰ নামঘৰটো আৰু এইটো হৈছে ৰান্ধনী ঘৰ এয়া আমাৰ ৰান্ধনী চাহ বনোৱা অকমান বহি লৈছো পানী চানী খাই লৈছো গৰম কৰি আছো ভিডিঅ'টো ভণ্টি এজনীয়ে কৰিলে মানে আমি ঘৰতে পাতোঁ জন্মাষ্টমী কিন্তু এইবাৰ নামঘৰত পাতিলে যেতিয়া আমি শৰাইখন মানে নামঘৰতে দিলোঁ সেইকাৰণে আমি ঘৰৰ মানুহখিনি সেৱা লৈ আছিলোঁ আৰু এতিয়া মানুহবোৰে প্ৰসাদ খাই খুৱাই বুৱাই সকলোবোৰ গৈ থাকে এতিয়া আমি আছোঁ কাৰণ আকৌ চাফ চিকুণ কৰিয়ে ঘৰলৈ যাবগৈ লাগিব আৰু আজি
আজিতো জানি শ্ৰীকৃষ্ণৰ জন্মদিন জন্মাষ্টমী আৰু সেইকাৰণে আমাৰ নামঘৰত শৰাই ভাত পাতিলে তো আপোনালোক সকলোকে জন্মাষ্টমীৰ আছিলোঁ আৰু এতিয়া আমি এনেই বহি আছোঁ ইফালে লগৰ এজনীৰ লগত আৰু আপোনালোকে চাওক ইয়াৰ পৰা ইমান ধুনীয়া এটা ভিউ ওলাইছে তো আপোনালোকক মই দেখুৱাম এতিয়া ইমান ধুনীয়া এটা পৰিৱেশ ইমান ধুনীয়া লাগিছে এইফালে পথাৰ এইফালে অকণমান অকণ পাহাৰ ওলাই আছে কমেণ্ট জনাব কাৰণে আমি নামঘৰৰ পৰা চাফ চিকুণ কৰি আকৌ ওলাই আহিলোঁ প্ৰথমৰ নিচিনাকৈ আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ তো ব'লক আৰু মোৰ লগত কোন কোন আছে মই আপোনালোকক দেখুৱাম চাওক আমি ঘৰ পালোহি আৰু ভণ্টি এতিয়াও আহিলে এইফালে কাৰণ ভণ্টি এতিয়া আমাৰ ঘৰৰ পৰাই ওলাই এতিয়া তো আমাৰ ঘৰৰ পৰা এতিয়া আকৌ ঘৰলৈ যাব আৰু এতিয়া আমি কাপোৰ চেঞ্জ কৰি লওঁগৈ আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব আৰু প্লিজ চেনেলটি এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব যাতে মোৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকে আৰু মোক আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই আপোনালোকৰ মাজলৈ ইয়াতকৈ ভাল ভাল ভিডিঅ' দি থাকিব পাৰোঁ